গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ষ্টুডেণ্ট, গুড মৰ্ণিং। এতিয়া বহি যোৱা চবে। তো আজি আমি ক খ গ ঘৰ পৰা আৰম্ভ কৰিম হা। আৰে ইয়াৰ আজি আকৌ বৰ হ'ব লাগিব, সদায় ক খ ঘহে পঢ়াই থাকে দেখোন। ঐ কি কৈছা, বৰ হৈ যাবি? এই এফালে চা। হয় ছাৰ, বৰ হৈ যাম। কিবা বেলেগ পঢ়াওক না আজি। বেলেগ কিবা ৰ চালাটোক এতিয়া কৈ আছো ৰ। তই আগত থিয়চোন। এতিয়া তই মোক আৰম্ভণিৰ পৰা ক খ গ ঘ মই মাতি শুনা। কয় দি কল, খয় দি খেতি, কয় দি গাহৰি বেপাৰী, মই গাহৰি বেপাৰী হ'ম। নলা দলৰে মই জান গাহৰি বেপাৰী হ'ম। চালাটোক ঐ হাৰামিটোক গান শুনাব কোনে দিছে? হ'ব তই এতিয়া মোক ABCD মাতি শুনাচোন। হ'ব ছাৰ, মাতি শুনাম, তাতে কি ডাঙৰ কথা। ABCDEFGHI লাভ ইউ। আবে চালা, বহ হাৰামি। ছাৰ, কি? আই এম গোয়িং অসমীয়াত কি হয়? মই যাওঁ। ছাৰ কওক না প্লিজ। মই কৈছোঁ দেখোন, মই যাওঁ। ছাৰ নোকোৱাকৈ যাব নোৱাৰে। আমি ক'ব নোৱাৰিলে আমাক মাৰে। এতিয়া আপোনাক সুধিছোঁ দেখি গুচি যাব ওলাইছে। এনেকৈ হ'লে কেনেকৈ হ'ব? আপুনি ক'বই লাগিব। আৰে গাধা চালা, আই এম গোয়িঙক অসমীয়াত যাওঁ বুলি কয়। ঠিক আছে পিছে, যদি আপুনি কৈছে হ'বও পাৰে। তই কালি স্কুল কিয় অহা নাছিলি? ছাৰ নকওঁ মই। কবিনে নে মোৰ মাৰ খাই উঠাৰ পিছত কবি? ছাৰ কৈ আছোঁ কালি গাৰ্লফ্ৰেণ্ডক ফুৰাবলৈ গৈছিলোঁ। কি তই ইমান সৰু হয় তই এতিয়াৰ পৰা গাৰ্লফ্ৰেণ্ড ফুৰাব পাৰা হলি হা? তোৰ ওঠত দাঁড়িয়ে গজা নাই? তোক ৰ। কোন হয় সেই ছোৱালীটো? নাম ক। ছাৰ আৰু নামাৰিব মোক। যেতিয়ালৈকে তই নাম নোকোৱা তোক মই মাৰিয়ে থাকিম। কৈ আছোঁ ছাৰ আপোনাৰ ছোৱালী। কি? তোক